Hello guys, welcome to our channel. So guys, first of all, আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ যে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মোৰ এই নতুন চেনেলটোৱে 100জনতকৈ ওপৰত মানে সাবস্ক্ৰাইবাৰ পাবলৈ সক্ষম হ'ল। তো অকল আপোনালোকৰ কাৰণে এইখিনি সম্ভৱ হৈছে। তো এনেকৈ আপোনালোকে যেন মোক আৰু মোৰ চেনেলটো অলপ আগুৱাই নিয়ে তাৰ আশা কৰিলোঁ। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো গাইজ আজি আমি কথা পাতিম ৰিয়েলিষ্টিক আসাম নামৰ এটা ইউটিউব চেনেল আৰু এটা ফেচবুক পেজ চলাই থকা এটা পাগলৰ বিষয়ে। পাগলটো যেতিয়া সৰু আছিল তেতিয়া এটা পাগল কুকুৰে ৰিয়েলিষ্টিক আসাম নামৰ ইউটিউব চেনেলটো চলাই থকা পাগলটো যেতিয়া সৰু আছিল তেতিয়া এটা পাগল কুকুৰে এই পাগলটোক কামুৰি দিছিল। তেতিয়াৰ পৰা সি মানে বহুত বেছি পাগল হৈ থাকিলে আৰু শুনিব পোৱা মতে যিটো পাগল কুকুৰে তাক কামুৰিছিল কুকুৰটো সেইদিনাখনেই মৰি গ'ল। কাৰণ কুকুৰটোতকৈ এইটো যিটো পাগল সেই পাগলটো বহুত বেছি ভয়ানক আছিল। সেইকাৰণে এই পাগল কুকুৰে তাক কামোৰাৰ লগে লগে পাগল কুকুৰটো মৰি গ'ল। তো আপোনালোকে ভাবি চাব পাৰে কিমান বেছি সি পাগল। তাৰ পাছৰ পৰা সি আবুল তাবুল ডিউটি ভম বকি থাকিবলৈ ধৰিলে আৰু এইবিলাক ভম বকাবিলাক সি লাহে লাহে ফেচবুকত পোষ্ট কৰিবলৈ ধৰিলে আৰু মানুহৰ পৰা মানে উধাই যি টি গালি খাবলৈ ধৰিলে। বহুত বেছিয়ে গালি খাবলৈ ধৰিলে আলে বালে পোষ্ট কৰাৰ কাৰণে। সি মানে যি পায় ঠিকে পোষ্ট কৰি দিয়ে, কাৰোবাৰ ওপৰত ভিডিঅ' মানে পোষ্ট কৰি দিয়ে। পাগলতে কি কৰিব আৰু পাগলে নাখায় কি ছাগলে নাখায় কি বুলি একালৰ কথাও আছে। তো তেনেকুৱাই আৰু বলকচোন চাওঁ আজি পাগলটোৰ কিছুমান কৰ্মকাণ্ড কিছুমান ভিডিঅ'। তো বলক। আপোনালোকে ক্ৰিটিচিজম কি বস্তু হয় যদি বুজি পায় ভিডিঅ'টো চাব আৰু যদি বুজি নাপায় এই ভিডিঅ'টো স্কিপ কৰি ইয়াতে এৰি থৈ পেলাই গুচি যাওক। ঠিক আছে বন্ধুসকল, মানে আমাৰ অসমৰ ৰাইজসকলকতো মই চেলিউট জনাইছোঁ। এই মজা এইটো দেখিছেনে, চেলিউট জনাইছোঁ। আৰে ইয়াৰ আমাৰতো অসমীয়া মানে ইউটিউবাৰ কিছুমানে ইমান ভাল কণ্টেণ্ট বনাই হাৰি নিজৰ ইউটিউব চেনেল এৰি পেলাই গুচি গ'ল। আৰু এতিয়া বৰ্তমান যদি আপুনি ইউটিউবৰ জগতখন যদি প্লে কৰি দিয়ে কোনোবা এজন ইণ্ডিয়াৰ ইউটিউবাৰ, মানে আমাৰ অসমৰ নহয় বেলেগ এখন ষ্টেটৰ ইউটিউবাৰ, কিবা UK 07 নেকি, এতিয়া আপুনি খুলিবই নোৱাৰে ইউটিউবটো, গোটেই দেখা পাব আমাৰ অসমৰ যিখিনি আগশাৰীৰ ইউটিউবাৰ আছে যেনেকৈ লাইক আই লাভ ট্ৰেভেল এণ্ড ফুড, মানে একদম মানে সাংঘাতিক আৰু এতিয়া নানা ধৰণৰ কলাবৰেশ্যনত নামিছে আৰু প্ৰত্যেকজন ইউটিউবাৰ আৰু আমাৰ ভাই অসমৰ ইউটিউবাৰ আগশাৰীৰ ইউটিউবাৰবিলাকে সেয়ে দেখাই আছে ন যে কলাপ কৰি আমি ভিউজবিলাক ল'ব লাগে যেনকে কি নহওক। আৰু কলাপ কালত কৰিব লাগে যাৰ অলপ বেছি সংখ্যক মানে কি আছে। আমি সকলোৱে আমাৰ অসমখন ভাৰতৰ লগতে পৃথিৱীৰ চুকে কোণে চিনি পোৱাটো বিচাৰোঁ। আপুনি বিচাৰে, মই বিচাৰোঁ, আমি সকলোৱে বিচাৰোঁ। কিন্তু সৰুতে পগলা কুকুৰে কামুৰি পাগল কৰা এই মানে পাগলটোৱে সেইটো কিটা নিবিচাৰে। কাৰণ কেলৈ যেতিয়া নেকি আমাৰ অসমলৈ বাহিৰৰ কোনোবা বেলেগ এখন ষ্টেটৰ বেলেগ এখন ৰাজ্যৰ কোনোবা আগশাৰী ইউটিউবাৰ যিবিলাক ভাল যিবিলাকৰ ছাবস্ক্ৰাইবাৰ বহুত, যিবিলাকৰ কণ্টেণ্টবিলাক ভাল, তেওঁলোক ইউটিউবাৰ আমাৰ অসমত আহি আমাৰ অসমৰ বিষয়ে ভিডিঅ'বিলাক বনাই পোষ্ট কৰে, তাত এই পাগল কুকুৰৰ খজুতি মানে ইমান ভয়ংকৰকৈ লাগে যে কি কৰিব কি নকৰিব বুলি সেই তেওঁলোকৰ মানে ভিডিঅ'বিলাকৰ ওপৰতে যি টি আলে বালে ভম বকি মানে কণ্টেণ্ট বনাই কিনে পোষ্ট কৰি দিয়ে। যিমান ক'লেও যিমান গালকে ক'লে লাভ নাই। যেতিয়াৰ পৰা ভিডিঅ' বনাইছে তেতিয়াৰ পৰা মানুহে অকল গালিয়ে পাৰি আহিছে। যদি ইয়াৰ লাজ থাকিলেহেঁতেন, যদি ইয়াৰ ব্ৰেইন থাকিলেহেঁতেন তেতিয়া অভিয়াছলি এনেকুৱাবিলাক নকৰিলেহেঁতেন। তো এতিয়াতো আমি তাৰ ব্ৰেইন নাই বুলি বুজিব লাগিব আৰু অভিয়াছলি তাৰ ব্ৰেইন নাই, তো সেইকাৰণে এনেকুৱা ফাল্টুৰামিবিলাক কৰি থাকে। মক্কেল আমিৰ হিমা চেৰাই গৈছে আৰু ইয়াৰ মানে খাছ পাৰ্টনাৰ, ইয়াৰ মানে কি বুলি ক'ম আৰু JSG দুইটাই একেডাল পাইপেদিয়ে মানে অহা যোৱা কৰা পানীখিনি নিচিনা। মক্কেল হৈ থাকিব, ইয়াৰ সদায় মক্কেলে হৈ থাকিব। কি ক'ম আৰু উপায় নাই। নাটকখন চাওক ভাই, মানুহে বাৰ্থডেত কেক কাটে আমি সকলোৱে জানো, বা মানুহে বাৰ্থডেত পাৰ্টি কৰে ধুনীয়াকৈ, লগৰ ল'ৰা ছোৱালী মাতে ধুনীয়াকৈ। কিন্তু এতিয়া কথাটো হৈছে ডিম্পু বৰুৱাই এটা অভূতপূৰ্ব কাম কৰিলে। সেইটো ডিম্পু বৰুৱাই এবাৰ জন্মদিনত কঁঠাল কাটিছে। ঠিক আছে, মানুহে যেনেকৈ কেক কাটি খায়, ডিম্পু বৰুৱাই কঁঠাল কাটি সিও খাইছে আৰু তাৰ লগৰ বন্ধুবিলাককো। কোনোবাই সঁচাকৈ পগলা ফাটিকত থোৱাৰ ব্যৱস্থা কৰক প্লিজ, নহ'লে ইয়াৰ মক্কেলাবি মানে বেছিকৈ বাঢ়ি গৈ থাকিব। তো ডিম্পু বৰুৱাই নিজৰ বাৰ্থডেত কেক নেকাটি কঁঠাল এটা কাটিলে, অলপ ইউনিক কৰিলে। কাৰণ ডিম্পু বৰুৱা এজন সহজ সৰল মানুহ চবেই জানে। তাতো এজন আমাৰ মহাপুৰুষৰ এটা প্ৰব্লেম আৰু ভয়ংকৰ প্ৰব্লেম। ইয়াৰ মানে কি ক'ম, বহুত বেছিয়ে প্ৰব্লেম হৈ গ'ল যে ডিম্পু বৰুৱাৰ নাটকখন চাওকচোন আমুক তামুক বুলি কৈ মানে সি ভিডিঅ' পোষ্ট কৰিলে। আৰু ই জাষ্ট অকল কণ্ট্ৰভাৰ্চিয়ে বিচাৰে, ই মানে মানুহৰ পৰা গালি খোৱাবিলাকে বিচাৰে।
এনেই কোৱা নাই, ইয়াক সৰুতে কুকুৰে কামুৰি পগলা কৰি পেলালে। ঋতুদা তো ঋতুদাৰ লগত বহুতখিনি পাৰ্চনেল কুৱেশ্যন সুধিম তো আপোনালোকে ভিডিঅ'টো চাই ল'ব। এইটো পুৰা আনকাট ভিডিঅ' হয় দেই। ঋতুদা একচুৱেলি ইয়াত কি এডিটিং কৰি আছে দেখিছেনে? তো মই ডাইৰেক্ট ভিডিঅ'টো বনাই আছোঁ। তো ঋতুদা ভালে আছা? আছোঁ তোমাৰ কি খবৰ? ভালে ভালে। ইউটিউবত ভিডিঅ' দি আছা নে? ইউটিউবত ভিডিঅ' দি আছোঁ। মই সেইদিনাখন ভিডিঅ' এটা দেখিলোঁ বিকাশ চেত্ৰীৰ লগত কিবা কণ্ট্ৰভাৰ্চি কিবা হৈছে নেকি? মই ভিডিঅ'টো নাচালোঁ। নাই মই কিছুমান সি তোমাৰ এটা ভিডিঅ' এটাত আপলোড দিছে 20 লাখ 25 লাখ টকা তুমি গাড়ী এখন কিনাৰ ওপৰত। মানে বহুত মানুহে কৈ আছে এতিয়া ইউটিউব কৰিবা আৰু 2-3 বছৰ ইউটিউব কৰিবাই এনেকা 20 লাখ 25 লাখ টকাৰ গাড়ী বন্ধ কৰা। আপোনালোকে ভাবক আপুনি যদি চাকৰি কৰিলে আপোনাৰ কিমান টাইম লাগিব এখন গাড়ী কিনোতে। গতিকে সেইটোৰ ওপৰত মই ভিডিঅ'টো দিছোঁ ৰিয়েলিষ্টিক আছামত যাই পেলাই আপোনালোকে ভিডিঅ'টো চাব, চালে আপোনালোকে ধুনীয়া কৰি গম পাব। তো গাইজ সেই মক্কেলটোৰ কথা পাতি পাতি মোৰ মানে হাগা লাগি গ'ল, তো মই হাগা কৰি আহিলোঁ। বলক এতিয়া ভিডিঅ'টো আগলৈ কণ্টিনিউ কৰোঁ। বিকাশ এতিয়া 4-5 বছৰ ইউটিউবত কষ্ট কৰি 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 ভিডিঅ' আপলোড কৰি 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 এখন গাড়ী ল'লে, কিন্তু সেই গাড়ী লোৱা কথাটো আমাৰ অসমৰ একমাত্ৰ যিটো পাগল মাথা নাইকিয়া গৰু তাৰ ভাগৰ হজম নহয়। তাক বাছ এটা টপিক লাগে যে সেই টপিকটোৰ ওপৰত সি ভিডিঅ' বনাব, ভিডিঅ' বনাই ভিউজ ল'ব, কিন্তু সি গৰুটো এইটো নাজানে যে সি এইটো ভিডিঅ' বনোৱাৰ ফলত তাৰ মানে কিমান গালি খাবলগীয়া। তাৰ কমেণ্টবিলাক আপোনালোকেতো চাব নোৱাৰে, মানে কৈছোঁ ইমানেই ভয়ংকৰ কমেণ্ট আহে মানুহৰ। ইমান বেয়া বেয়াকৈ কয়, ইমানেই বেয়া বেয়াকৈ কয়, তথাপিতো মানে লাজ নাই, থাকিব নহয় পাগল যিহেতু তাৰ ব্ৰেইনে একো ঢুকিয়ে নাপায়গৈ সি কি কৰে কি নকৰে। কেলাই মানুহে গালি দিয়াৰ পিছতেই লাজ নাপাবে, ইমান বেছি নিলাজ কোনোবা থাকিব পাৰে নেকি বাৰু এখন পৃথিৱীত? এতিয়া গোটেই ইণ্ডিয়াত কৰিব নিদিওঁ। আৰে ইয়াৰ কাৰোবাৰ যদি দম আছে না ৰিয়েলিষ্টিক ভাৰত বুলি ইউটিউবত চাৰ্চ কৰ ৰিয়েলিষ্টিক ভাৰত ইউটিউবত। এই চেনেলটোত হিন্দী এটা ৰোষ্টাৰক নেৰো, এইবিলাক ৰোষ্টিং হিন্দী লেভেলত বন্ধ হ'বই লাগিব। কোন কেৰিমিনটিত মই চাই লওঁ, পুৰা নন ষ্টপ এগেইনষ্ট বেক টু বেক ভিডিঅ' ঢালিম কেৰিমিনটিৰ ওপৰত। আপোনালোকে আৰু মানে অসমত বুলিয়ে নহয়, মানে গোটেই ভাৰতৰ আৰু কেতিয়া ৰোষ্ট ভিডিঅ' চাবলৈ নাপাব, কাৰণ আমাৰ একমাত্ৰ মহামনীষী পাগলটোৱে, একমাত্ৰ পাগল যিটো মানে কি অসমত আৰু নাই আৰু একমাত্ৰ পাগলটোৱে মানে পূৰা মানে অসমতো বাদে দিয়ক গোটেই ভাৰতত মানে ৰোষ্টিং বন্ধ কৰি দিম গৈছে। নোৱাৰিও দেই, ইমান নোৱাৰি বেছিয়ে পাগল হৈ গৈছে মানে। তো বছ আৰু দেই আৰু কথা নাপাতোঁ, নহ'লে মানে এইটোৰ ওপৰত কথা পাতি মই নিজে মানে পাগল হৈ যাম, মই নিজে আবল তাবল কিবা বকিমগৈ নিচিনা। তো আজিৰ ভিডিঅ'টো যদি আপোনালোকে চাই অলপ হ'লেও ভাল পালে তো প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এটা কমেণ্ট কৰিবলৈ প্লিজ এলাহ নকৰিব, কিবা এটা ভালকৈ কমেণ্ট কৰি দিব যাতে ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। তো আজি ভিডিঅ'টো ইমানেই, আপোনালোকে যাতে মৰম চেনেহ আৰু আশীৰ্বাদৰ মাজেৰে মোৰ চেনেলটো আগবঢ়াই নিয়ে। নতুন ভিডিঅ'ত লগ পাম, তো আজিলৈ বাই বাই।